পৃথিৱীৰ আটাইতকৈ বেয়া কাম হ'ল আনৰ সুনাম নষ্ট কৰা। কোনোৱে তোমাক সহায় কৰিব নোৱাৰে, নিজেই নিজৰ সহায় লোৱা। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল DK মটিভেশ্যনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। শিক্ষক এডাল মমবাতিৰ দৰে যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে। মই ইয়াত ক'তো হিন্দু বা মুছলমান দেখা নাই, যি দেখিছোঁ সেয়া মাত্ৰ মানুহ। প্ৰতিকূলতাৰ বিৰুদ্ধে গৈ সম্পন্ন কৰা কামখিনি সঁচাই বৰ মধুৰ। পৰিস্থিতিয়ে মানুহ সৃষ্টি নকৰে, মানুহে পৰিস্থিতিৰ সৃষ্টি কৰে। সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে। গান্ধী। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। প্ৰতিদিনে জীৱনটো উপভোগ কৰা, তেতিয়াহে ইয়াৰ আচল সোৱাদ পাবা। জীৱনক সত্য, সুন্দৰ আৰু মংগলময় কৰাই মানৱ আত্মাৰ চৰম উদ্দেশ্য। মানুহ এদিন মৰিবই লাগিব। দুখ কৰি মৰাতকৈ বিনা দুখে মৰা বেছি ভাল। নজনাটো লাজ কৰা কথা নহয়, শিকিবলৈ যত্ন কৰাটোহে লাজ কৰা। প্ৰকৃত শিক্ষাই মানুহৰ মৰ্যাদা বঢ়ায়, তদুপৰি ই আত্মসন্মানো বৃদ্ধি কৰে। দুখত ভাগি পৰাজনে ভালদৰে চিন্তা কৰিব লাগে যে দুখৰ পিছত সুখ অহাটো নিশ্চিত। জীৱনত যিজনে এবাৰ বিশ্বাসঘাতকতা কৰিছে তেওঁক কেতিয়াও বিশ্বাসত নল'বা। নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকা, তেতিয়াহে সংসাৰ ভাল পাব পাৰিবা। আন্ধাৰ আঁতৰাবলৈ যিদৰে পোহৰৰ প্ৰয়োজন, তেনেদৰে ঘৃণা আঁতৰাবলৈ প্ৰয়োজন প্ৰেম। যিজন ব্যক্তিয়ে জীৱনত এবাৰো ভুল কৰা নাই, ইয়াৰ অৰ্থ হ'ল যে শিকিবলৈ কোনো চেষ্টা কৰা নাই। পৰিস্থিতি যিমানেই ভয় লগা নহওক কিয়, দৃঢ়তা আৰু আত্মবিশ্বাস থাকিলে জয়লাভ সুনিশ্চিত। কৰোঁ বুলি কোনেও প্ৰতিভা সৃষ্টি কৰিব নোৱাৰে, ইয়াক কেৱল সঠিক পথেৰে আগুৱাই নিবহে পাৰি। সুযোগবোৰ কঠিন কাৰ্যৰ ৰূপ ধৰিহে দেখা দিয়ে, সেয়েহে এলেহুৱা লোকে সুযোগ বৰকৈ হেৰুৱায়। ব্যক্তিগত অভিজ্ঞতা অবিহনে মানুহে বহুতো প্ৰকৃত সত্যৰ সম্পূৰ্ণ অৰ্থ কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰে। সৰু বুলি কাকো অৱহেলা নকৰিবা। তুমি সৰু বুলি ওলাই কৰা বস্তু এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে। নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ, আৰম্ভ বুলি জনা কামো কৰিবলৈ আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবা। এখন সমাজ সুচাৰুৰূপে পৰিচালিত হ'বলৈ লাগে অফুৰন্ত কৰ্মশক্তি, সংযত বিবেক আৰু সেৱাৰ মনোভাৱ। প্ৰেম তেওঁৰ সতে কৰিবা যাক তুমি ভাল পোৱা, কিন্তু বিবাহত তেওঁৰ সতেহে বহিবা যিয়ে তোমাক ভাল পায়। জীৱনটো এক মহৎ উপহাৰ। যিসকলে জয়বনক ভাল নাপায় সেইসকলে এই উপহাৰ গ্ৰহণ অনুপযুক্ত। আমি অনুভৱ কৰিব পৰা আটাইতকৈ সুন্দৰ বস্তুটো হ'ল ৰহস্য। সকলো প্ৰকৃত কলা আৰু বিজ্ঞানৰ ইয়ে হ'ল উৎসৱ। নিজক সদায় আনন্দ ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণেহে জগতখন দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়। এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই সঁচাকৈয়ে, তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবেও কেনেকৈ সম্ভৱ। মানুহৰ মন সদায় একে ঠাইতে থাকে, কিন্তু এই মন বোলা শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে। আমি জীৱনটো ভাল পাওঁ এই কাৰণেই, কাৰণ আমি প্ৰত্যেকেই প্ৰেমত অভ্যন্ত। সকলো ধৰণৰ প্ৰেমতে উন্মাদনা আছে আৰু আছে যুক্তি। ধন্যবাদ, আজিলৈ ইমানতে। যদি চেনেলটো মোৰ এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে অহা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যদি কথাখিনি শুনি ভাল লাগিল তেনেহ'লে বন্ধু বান্ধৱীলৈ এটা শ্বেয়াৰ কৰি দিব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নেপাহৰিব।